নমস্কাৰ মই মুনমি কলিতা একচুয়ালি মই আপোনালোকৰ লগত লাইভত আহিম বুলি ভাবিছিলো কিন্তু আহিব নোৱাৰিলো সময় মোৰ হাতত একেবাৰে কম আছিল আৰু পৰিস্থিতিও তেনেকে লাইভত অহাৰ সুবিধা নাছিল পৰিস্থিতি অলপ মানে বহুত মানুহ মোৰ গ্ৰীণ ৰুমত আহি আছিল সেই গতিকে মই 6 বজাত মই আপোনালোকৰ ওচৰত লাইভত আহিব নোৱাৰিলো তাৰ বাবে মোক ক্ষমা কৰি দিব আৰু গতিকে মই এনেকৈ কথা পাতিব বিচাৰিছো আপোনালোকৰ ওচৰত আৰু মই আজি আপোনালোকৰ ওচৰত লাইভত এটা কাৰণে আহিম বুলি ভাবিছিলো মোৰ মৰমৰ ভাইটি শংকৰজ্যোতি দাস হি এটা সুন্দৰ পেজ খুলিছে মিলিজুলি এণ্টাৰটেইনমেণ্ট গতিকে মই সেই পেজটোৰ এটা নিজেই অংশীদাৰ হ'বলৈ পাই মই খুব সুখী অনুভৱ কৰিছো আৰু নিশ্চয় আপোনালোকো কৰিব যদিহে সেই পেজটো লাইক আৰু শেয়াৰ কৰে গতিকে মই বিচাৰো সেই পেজটো আপোনালোকে লাইক আৰু শেয়াৰ কৰক আৰু পেজটোৰ জৰিয়তে আপোনালোকে বহুত ভাল কথা শিকক নজনা কথা শিকক আৰু নেদেখা আৰ্টিষ্ট যিসকল আমাৰ লাইনৰ অভিনেতা অভিনেত্ৰী তেওঁলোকৰ সৈতে আপোনালোকে লাইভ অহাৰ সুযোগ পাব লাইভত কথা পাতিব পৰাৰ সুযোগ পাব গতিকে মই যেহেতু এই পেজটো এটা অংশীদাৰ হ'বলৈ পাই খুব সুখী অনুভৱ কৰিছোঁ গতিকে আপোনালোকৰ পেজটো লাইক কৰক শ্বেয়াৰ কৰক আৰু মই মোৰ মৰমৰ ভাইটি শংকৰজ্যোতিক অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ লগতে আৰু কেইজনমান ভাইটি আছে মোৰ অতি মৰমৰ মই প্ৰথম লগ পাইছোঁ তেওঁলোকক নামকেইটা মোৰ খুব কম মনত আছে মই চাই কৈ আছোঁ বিপ্লৱ গোস্বামী অনুৰাগ গগৈ প্ৰাঞ্জল ভূঞা আৰু ঋতুপৱন কোঁৱৰ গতিকে এই মোৰ মৰমৰ ভাইটিসকললৈ মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা আৰু আশীৰ্বাদ দিছোঁ যাতে তেওঁলোকৰ এই লাইভ ভিডিঅ'বিলাক তেওঁলোকৰ পেজটোলৈ যাতে শুভেচ্ছাৰ লগতে আশীৰ্বাদ হৈ পৰক যেনেকৈ মই আজি তেওঁলোকক আশীৰ্বাদ দিছোঁ মোৰ অন্তৰৰ পৰা আৰু এই লাইভটোৱে যাতে সমূহ অসমবাসী ৰাজ্যৰ কাৰণে যাতে খুব ভাল কাম কৰি যাওক মই তাকে বিচাৰোঁ পেজটোৰে যাতে সমূহ দৰ্শকৰ মন জয় কৰিব বিচাৰে মই তাকে বিচাৰিছোঁ আৰু মই এইখিনিতে মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ মোৰ হাতত যিহেতু সময় কম মই সেইকাৰণে অকণমান খৰকৈ কৈছোঁ আপোনালোকে বেয়া নাপাব তেওঁলোকে মোৰ মৰমৰ ভাইটিকেইজনে শংকৰজ্যোতি অনুৰাগ এওঁলোকে এটা কম্পিটিশ্যন পেজটোৰ জৰিয়তে অসম জনসংবাদ মাধ্যমৰ জৰিয়তে মিলিজুলি এণ্টাৰটেইনমেণ্ট আৰু অসম জনসংবাদ মাধ্যমৰ উদ্যোগত এটা কম্পিটিশ্যন তেওঁলোকে আয়োজন কৰিছে আৰু সেইটো হৈছে মিলিজুলি কেলেণ্ডাৰ মডেল 2018 মিষ্টাৰ এণ্ড মিছেছ গতিকে মই বিচাৰোঁ যে যিসকল এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আগ্ৰহী গতিকে তেওঁলোক আহক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু মই বিচাৰোঁ নিশ্চয় আগ্ৰহী হ'ব মোৰ সেইখিনি বিশ্বাস আছে আৰু অসমত যিমান প্ৰতিভাশালী শিল্পীসকল লুকাই আছে তেওঁলোক ওলাই আহক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক লগতে তেওঁলোকক আজি মোৰ ভাইটিকেইটাক যিকেইটাই তেওঁলোকে এই মিলিজুলি এণ্টাৰটেইনমেণ্ট পেজটো খুলিছে তেওঁলোকক উৎসাহ আৰু আশীৰ্বাদ দিয়ক সাহস দিয়ক তেওঁলোকক যাতে তেওঁলোকে জীৱনত আৰু ভাল কাম কৰি গৈ যাতে নিজৰ ভৱিষ্যত গঢ়িব পাৰে লগতে অসমৰ নাম কৰিব পাৰে মই তাকে বিচাৰিছোঁ আৰু আজি মই আপোনালোকৰ ওচৰত সময় একেবাৰে কম দিছোঁ গতিকে খুব মানে বেয়া নাপাব আৰু যেতিয়া মই ফ্ৰী থাকিম যেতিয়া মোৰ পৰিৱেশ পৰিস্থিতি ভাল থাকিব মই নিশ্চয় আপোনালোকৰ ওচৰত লাইভত আহিম গতিকে আৰু সেই দিনটো মই অধিক আগ্ৰহেৰে বাট চাই আছোঁ আপোনালোকেও বাট চাই থাকক আৰু আজি আহিব নোৱাৰাৰ বাবে মোক ক্ষমা কৰি দিব গতিকে মোৰ এতিয়া শ্ব' ষ্টাৰ্ট হৈছে মই শ্ব'ৰ কাৰণে ৰেডি হওঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ শ্ব' পাৰফেক্ট হয় ভাল হয়